এয়া আমাৰ ধুন মানুহ কেতিয়া আমি বিক্ৰী কৰিবলৈ যাওঁ হয়নে হয়নে এয়া আৰু আমাৰ ধুন মানুহ বিক্ৰী কৰিম ক'ত আমাৰ ঘৰত কামত সদায় সহায় কৰা দিদি ঘৰত হয়নে মাহঁতক আইতাহঁতক কামত সদায় যোনে সহায় কৰি দিয়ে হয়নে দিদি ঘৰত আমাৰ ঘৰলৈ সদায় অহা দিদি ঘৰত আমাৰ ধুন মানুহক আজি বিক্ৰী কৰি দিমগৈ আমি আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক কেনেকৈ কি কৰিম আৰু নমস্কাৰ জনালোঁ সকলোকে আৰু আপোনালোকে চাগে ভাবিছে ধুন মানুহ ইমান সৰু ছোৱালীজনীক ক'ত বিক্ৰী কৰি দিছোঁ আৰু আমাৰ ধুন মানুহ এতিয়া বয়স হৈছে 20 মাহ তাইতো বছৰ হোৱা নাই আৰু তেতিয়াই এয়া আমাৰ ঘৰত সকলো সময়তে কামত সহায় কৰা দিদিৰ ঘৰতে আমি ধুন মানুহক বিক্ৰী কৰি দিলোঁ আৰু কিয় বিক্ৰী কৰিলোঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় বুজি পাব এয়া আমি দিদিৰ ঘৰত আহিলোঁ আৰু দিদিৰ ঘৰত ইমান যে মানুহবিলাক গোট খাই আছে নহয় আৰু আমাৰ ধুন মানুহক কিমান যে মৰম কৰিছে নহয় এনেই মানুহে নকয় দুখীয়া ঘৰত খাবলৈ যাবা আৰু ধনী ঘৰত চাবলৈ যাবা কিন্তু ইমান যে আদৰ সাদৰ নহয় দিদিৰ ঘৰত সকলো মানুহৰে আৰু এয়া ধুন মানুহক কি কৰিব লাগিব কিয় বিক্ৰী কৰিছোঁ এয়া আমাৰ দিদি গিৰিয়েকে বুজাই আছে আৰু মোৰ মাৰ ঘৰৰ ফালে এইবিলাক নিয়ম মই দেখা নাই কিন্তু ইয়াত যিহেতু সকলোৱে কৰে শাহু মায়েও কৈ আছে সেইকাৰণে নিয়মটো কৰি দিলোঁ আৰু কিন্তু বেয়াও লাগিছে ছোৱালীজনী আনক বিক্ৰী কৰি দিয়া বুলি ক'লত এয়া ধুন মানুহ গোটেই ওচৰ চুবুৰীয়া ছোৱালীবিলাক আহিছে ধুন মানুহক অকণমান নচুৱাইছে সকলোৱে আৰু কিমান যে মৰম কৰিছে নহয় তাইকে ইয়াত দিদি ঘৰখনো অলপ উঠাই থলোঁ ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে এয়া ধুন মানুহক ইয়াৰ নিয়মটো কৰাই দিলে ধুন মানুহক কিবা এটা খুৱাই দিলে এতিয়া ধুন মানুহক কিয় বিক্ৰী কৰিলোঁ আচল কথাটো কওঁ সৰুতে ল'ৰা ছোৱালীক অজাতি মানুহক বিক্ৰী কৰি থ'লে বেমাৰ আজাৰ নহয় বুলি কয় মাহঁতে কোৱা শুনিছোঁ সেইকাৰণে আমিও নিয়মটো কৰি থ'লোঁগৈ আৰু ধুন মানুহ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি খুলি দিব লাগিব আৰু তেওঁ এয়া দক্ষিণা এটা দিছে সেই দক্ষিণাটোৰে আমাৰ ঘৰত সকলোকে আমি কিবা কিবি মিঠাই খুৱাব লাগিব ঘৰৰ মানুহখিনি আমাৰ ঘৰৰ মানুহখিনিক আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব